আমাৰ যোৱা 2 বছৰ 4 মাহ ধৰি মালিগাঁও অভাৰব্ৰিজ বা মালিগাঁও উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছিলে। প্ৰায় 2.6 কিলোমিটাৰৰ এইখন উৰণীয়া সেতু বিমানকোঠৰ পৰা ভৰলুমুখলৈ, ভৰলুৰ পৰা বিমানকোঠলৈ আৰু এটা টাৰ্ণ এৰাউণ্ড ই পাণ্ডুলৈকে যাব আৰু ভৱিষ্যতে ই কামাখ্যা মন্দিৰৰ বিকল্প পথটোক সংযোজিত কৰিব। এই দলংখন বা উৰণীয়া সেতুখন মই নিজে ঘূৰি চালোঁ। 30 আমাৰ আগষ্ট তাৰিখ ৰাখী পূৰ্ণিমা। ৰাখী পূৰ্ণিমাৰ সন্ধিয়া 5 বজাত আমি এই উৰণীয়া সেতুখন অসমবাসী ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিম। সেই ধৰণে আমি সিদ্ধান্ত লৈছোঁ। উৰণীয়া সেতুৰ ওপৰত ৰামধেনুৰ বিভিন্ন আকৃতি নিৰ্মাণ কৰা হৈছে। যিটো তিনিআলি জাংচন হ'ব, তাত এটা পৃথিৱীৰ গ্লোবেল ৱাৰ্মিং আদিক সাংকেতিক দৃষ্টিৰে পৃথিৱীখনক ওপৰত ৰাখি এটা গ্লোবৰ আকৃতি কৰা হৈছে। আৰু তলত যিবিলাক পোষ্ট আছে তাত অসমীয়া বাদ্যযন্ত্ৰ, অসমীয়া সাজ পোছাক আৰু অসমৰ অৰণ্যত থকা বন্যপ্ৰাণীসমূহক অংকিত কৰাৰ বাবে চেষ্টা কৰা হৈছে। অৱশ্যে প্ৰথমতেতো আমি বোৱাৰীৰ দৰে সজাই তুলিম, পিছত আৰু থুৱে কি কৰে নাজানো, কিন্তু এটা থাকিব যে গুৱাহাটীৰ বাটচৰা হিচাপে এই উৰণীয়া সেতুখনক যাতে আমি ভালকৈ ৰাখিব পাৰোঁ। লেণ্ডিং পইণ্টটো দুখন উৰণীয়া সেতুৰ মাজত আৰু কাষৰ পৰাও দুটা ৰাস্তা ওলাই আহিব। গতিকে লেণ্ডিং পইণ্টটোত আমি স্পীড ব্ৰেকাৰ বনাম, যাতে খুব স্পীডত গাড়ীবিলাকে যাব নোৱাৰে। কাৰণ নহ'লে তলৰ পৰা ওলাই অহা গাড়ী আৰু ফ্লাইঅভাৰৰ পৰা নামি অহা গাড়ীৰ মাজত সংঘাত সৃষ্টি হ'ব পাৰে। সেইকাৰণে আমি তাতে ৰাম্বল ষ্ট্ৰিপৰো আমি ব্যৱস্থা কৰিম। মালিগাঁও, ইয়াত আমি সাধাৰণতে উৰণীয়া সেতু আদি নামাকৰণ কৰা যিটো পৰম্পৰা, মই সেইটোৰ পৰা অলপ আঁতৰি আছোঁ। কাৰণ এজনৰ নাম ল'লে আন এজনে বেয়া পায়। গতিকে এইখন উৰণীয়া সেতুৰ নাম মালিগাঁও উৰণীয়া সেতু। আজিকালি আমি মেডিকেল কলেজো বনাওঁ, মানুহৰ নামত নবনাওঁ। নগাঁও মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ। গতিকে খুব বেছি কোনোবা ব্যক্তিৰ যদি সেই স্থানত বৰঙণি নাথাকে, ধৰক এজন সাহিত্যিকৰ লগত ফ্লাইঅভাৰৰ কোনো সম্পৰ্ক নাথাকে, এজন ইঞ্জিনিয়াৰৰ মানুহ আৰু আনজন সাহিত্যিকজনৰ নাম কলেজ এখনত দিলে ভাল। এটা ফ্লাইঅভাৰৰ নাম দিলে কোনোবা ইঞ্জিনিয়াৰৰ নাম দিব লাগিব, কাৰণ এইটো এটা ইঞ্জিনিয়াৰিং কাম। সেইকাৰণে আমি অলপ কিছুমান পুৰণি পদ্ধতি অলপ পৰিৱৰ্তন কৰিছোঁ। এতিয়া গহপুৰত বিশ্ববিদ্যালয় পাতিম, সেইখন কনকলতাৰ নামত দিম। এতিয়া এইখন উৰণীয়া সেতু মালিগাঁও ফ্লাইঅভাৰ বুলিয়ে জনাজাত হ'ব। চাওক, এইবিলাক ৰমাকান্ত দেউৰী বা বিধায়কগৰাকীৰ বক্তব্যই মোক অত্যন্ত অনুপ্ৰাণিত কৰিছে, কাম কৰি যোৱাৰ সাহস দিছে। কাৰণ বিধায়ক এজনে নিজে হাত দাঙি দিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দুৰ্নীতি কৰি চাকৰি পাব নোৱাৰি। তাতকৈ মোৰ বাবে গৌৰৱৰ কথা কি থাকিব পাৰে। গতিকে ইমান সত্য কথা এটা অসমৰ ৰাইজক স্পষ্টভাৱে কোৱাৰ কাৰণে মই ৰমাকান্ত দেউৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এইটো একেবাৰে সত্য কথা যে আজিৰ দিনত বিধায়ক এজনেও 4ৰ্থ শ্ৰেণীৰ চাকৰি এটা দিব নোৱাৰে। মেৰিট নহ'লে অসমত চাকৰি নহয়। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াই মোক দায়িত্ব দিছিল চাৰ্জ লোৱা দিনাখনে যে অসমত চাকৰিৰ লগত দুৰ্নীতি শব্দটো নোহোৱা হ'ব লাগিব। যোৱা 2টা দিনত হোৱা ঘটনাৰাজিয়ে প্ৰমাণ কৰিছে যে আমাৰ দিনত চাকৰিত দুৰ্নীতি হোৱা নাছিল। আৰু বিধায়কেও হাত দাঙি দিছে যে দুৰ্নীতি কৰি, বা দুৰ্নীতি বুলি নকওঁ, যে পলিটিকেল ৰিকমেণ্ডেশ্যনত চাকৰি নহয়। ইলেকশ্যন হাৰিব পাৰোঁ, জিকিব পাৰোঁ, কিন্তু টেটৰ শিক্ষকৰ চাকৰিও মই নিকা কৰি থৈ আহিছিলোঁ। আজি 3য় 4ৰ্থ শ্ৰেণীৰ চাকৰিও নিকা কৰিব পাৰিলোঁ। গতিকে মোৰ ৰাজনৈতিক জীৱনৰ এইবিলাক একোটা গৌৰৱৰ মুহূৰ্ত, আৰু এই মুহূৰ্তবোৰ মই মৃত্যুৰ মুহূৰ্তলৈ গৌৰৱেৰে সুঁৱৰি থাকিম যে এনেকুৱা কাম এটা জাতিটোৰ কাৰণে মই কৰি থৈ আহিব পাৰিছোঁ। সেইটো আপোনালোকক দায়িত্ব দিছোঁ। এইবাৰ আমাৰো CCTV আহিব গুৱাহাটীত লাহে কৰি, কিন্তু আপোনালোকে তাৰ ওপৰত সচেতনতা কৰক।
আমি একেলগে কৰি দিম। ধন্যবাদ। জু ৰোডখন মহাপঞ্চমীৰ দিনাখন মনত ভাবিছোঁ যে দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনাখন জু ৰোডখন উদ্বোধন কৰিম। কিবা কাৰণত যদি নহয় আৰু দেৱালীৰ আগত হ'ব, কিন্তু মাক প্ৰাৰ্থনা কৰিছোঁ যাতে মহাপঞ্চমীৰ দিনাখন কৰিব পাৰোঁ। যদি মহাপঞ্চমীৰ দিনাখন নহয় দীপাৱলীৰ দিনাখনতো হ'বই, কিন্তু মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মহাপঞ্চমীৰ দিনাখন কৰিব পাৰোঁ। তাৰপিছত আমাৰ আৰু এখন উৰণীয়া সেতু বৰপেটা ৰোডত উদ্বোধন হ'ব। তাৰপিছত 2 এদিনতে আমাৰ পাগলাদিয়া নদীৰ ওপৰত এখন ব্ৰিজৰ উদ্বোধন হ'ব। ডিচেম্বৰত নলবাৰীত আৰু এখন উৰণীয়া সেতু উদ্বোধন হ'ব। এপ্ৰিলৰ ভিতৰত ডিব্ৰুগড়ত আৰু এখন উৰণীয়া সেতু হ'ব। ফেব্ৰুৱাৰীৰ 1 তাৰিখে যোৰহাটত এখন উৰণীয়া সেতু হ'ব। এক প্ৰকাৰ ক'ব গ'লে অহা মাহত ছেপ্টেম্বৰত অসম ভৱন ভেলোৰত উদ্বোধন হ'ব। গতিকে এপ্ৰিললৈকে অসমত যোৱা 2 বছৰ আমি কৰি অহা কামৰ বহু কামৰ ফল অসমৰ মানুহে অহা এপ্ৰিল মাহৰ আগতে দেখা পাব। এপ্ৰিলৰ আগতে নেশ্যনেল হাইৱেৰো গোটেইকেইখন ব্ৰিজ হৈ যাব। বেহৰবাৰীখন মই ভাবোঁ হৈ যাব। দীঘলী পুখুৰী ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদামলৈকে আমাৰ ব্ৰিজ হ'ব। নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল। তাৰ আমি টেকন'লজিটো চাই আছোঁ যে কেনেকৈ আমি কম পোষ্টত ব্ৰিজখন বনাব পাৰোঁ। আৰু বামুণী মৈদামৰ পৰা চান্দমাৰি হৈ ৰাজগড়লৈকে যোৱা পৰ্চনটো আগত হ'ব। ৰিজাৰ্ভ বেংকৰ পৰা গুৱাহাটী ক্লাবলৈকে যোৱাখিনি আগত হ'ব। মাজৰখিনি খুব সোনকালে লগাই দিব লাগিব যাতে বহুত ট্ৰেফিক জাম নহয়। তাৰ কাৰণে আমি অলপ নতুন প্ৰযুক্তি চিন্তা কৰি আছোঁ যাতে কম পোষ্টত আমি বনাব পাৰোঁ। আজিকালি নতুন টেকন'লজি আহিছে। আমাক কেন্দ্ৰীয় পথ পৰিকল্পনা মন্ত্ৰালয়েও কিছু পৰামৰ্শ দিছে যে টাউনত কেনেকৈ কম পোষ্টত এইখন বনাওঁতে 2 বছৰ লাগিলে আমি আৰু 6 মাহ কমাব পাৰোঁ। তেনেকুৱা টেকন'লজি আজি ওলাইছে, আমি তেনেকুৱা কৰিব পাৰিম। আৰু গুৱাহাটী ক্লাবৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদামলৈকে যদি ব্ৰিজখন হৈ যায় তেতিয়া ব্ৰিজখনৰ তলত অজস্ৰ পাৰ্কিং ওলাব। গতিকে একেবাৰে ক'ব গ'লে যে গুৱাহাটী ক্লাবৰ পৰা চান্দমাৰীৰ ব্যৱসায়ী বহু গুণে ভাল হৈ যাব, কাৰণ ফ্লাইঅভাৰৰ তলত যিটো বিশাল পাৰ্কিং স্পেচ ওলাই যাব সি তাতো এটা ব্যৱসায়ীসকলৰ বাবে সুখবৰ আনিব। কিন্তু মাজত 2টা বছৰ কষ্ট হ'ব, কিন্তু 26ৰ ইলেকশ্যনৰ আগত ওলাই যাব। স্যাৰ পাণবজাৰটো আপোনালোকে প্লেনিং কৰি আছে ৰিভাৰ ছাইডত যিখন পাৰ্কৰ প্ৰায় হৈয়ে গ'ল। আমাৰ ৰাজভৱনৰ পৰা বিবেকানন্দ কেন্দ্ৰলৈকে যিখন আমি এক্সটেনশ্যন কৰি আছোঁ ব্ৰহ্মপুত্ৰ উদ্যান, সেইখন 8 মাহ লাগিব। গুৱাহাটী যিটো ৰিভাৰ টাৰ্মিনেল আমি বনাই আছোঁ উত্তৰ গুৱাহাটী যাবৰ কাৰণে, সেইখন আৰু 8 মাহ লাগিব। আৰু DC কোৰ্টৰ যিখন পাৰ্ক আৰু ফাঁচী বজাৰৰ বোটানিকেল পাৰ্ক অহা 2 মাহত আমি মুকলি কৰি দিম।